হেল্ল' দোস্ত, আশা কৰিছোঁ সকলোৱে আকৌ ভালেই চাগে। মই প্ৰাণজিত দৌৰি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি প্ৰেংক ভিডিঅ' নতুনকৈ নহয়, আগতেতো দিছোঁৱে বাৰু। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, প্ৰেংক ভিডিঅ'। আৰু ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ, কাৰণটো হৈছিলে মোৰ ভিডিঅ' নিদিয়া কাৰণটো হৈছিলে এইটোৱে যে বহুত মানুহে বহুত ধৰণৰ কমেণ্ট কৰিছিলে। মোবাইলত কমেণ্ট কৰি কোৱা নাই, মুখত কমেণ্ট কৰি কৈছে তুমি পাৰিবা জানো, তুমি মুখৰ পৰা কথা খনাকৈ কথা কোৱা, কেনেকৈ পাৰিছা, কেনে চাব তোমাৰ ভিডিঅ' এনেকৈ কৈছিলে। সেইটো কাৰণে মই আকৌ মনটো ভাঙি গৈছিলোঁ। হয়ো হওঁতে কথাষাৰ নহয় মই ভাঙি গৈছিলোঁ। ভাঙি যোৱাত ময়ো ভিডিঅ' দিয়া নাছিলোঁ বহুত দিন। তাৰপিছত এজন মানুহে মোক উৎসাহ দিলে আৰু তাৰ ফটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, চাই ল'ব। আৰু ফিলবাৰী মানুহৰ প্ৰায়ভাগৰ চিনাকি হ'ব এই ফটোখন। আৰু সেইজন মানুহে উৎসাহ দিয়াৰ কাৰণে মই আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু সি ক'লে মোক এনেকৈ ক'লে যে তুমি বনোৱা আৰু বাকীখিনি সকলো ৰাইজৰ ওপৰত এৰি দিয়া। যদি চাই ভাল পায় ৰাইজে, তেতিয়াহ'লে নিশ্চয় তোমাৰ ভিডিঅ'টো আঁকোৱালি ল'ব বুলি ক'লে মোক সেনেকৈ কোৱা দেখি মই আকৌ এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ ভিডিঅ'খিনি। সেইবাবে আৰু এতিয়া কি বুলি কয়, চব বাদ দিয়ে মানুহৰ বিশ্বাসটো মেইন, হয়নে নহয়? আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাইছোঁ, আপোনালোকেও চাইছে মোৰ ভিডিঅ'। আপোনালোকৰ ওপৰত কিবা এটা যদি ভাল পাইছে তেতিয়াহ'লেতো মোৰতো চেনেলটো এনেই আগবাঢ়িব। যদি ভাল পাইছে, যদি যিটো বেয়া পাইছেতো আপোনালোকেও কমেণ্ট কৰি জনাব। যদি ভাল পাইছে তেতিয়া কমেণ্ট কৰি জনাব, আৰু তেতিয়াহে মই আকৌ উৎসাহ পাম আকৌ এটা ভিডিঅ' বনাবলৈ বা কিবা কৰিবলৈ। আৰু যি কি হ'লেও নহ'লেও আপোনালোকে যদি চাই ভাল পায়, প্লিজ এবাৰ হ'লেও কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কৰিবলৈ নাপাহৰিব চেনেলটো। আজি এটা প্ৰেংক ভিডিঅ' লৈ আহিছোঁ। মোৰ মানুহজনীয় বায়েকৰ মানুহটোলৈ, মোৰ শালপতি। মই শালপতিলৈ এটা প্ৰেংক ভিডিঅ' কৰিম আজি প্ৰেংক কল কৰিম। আৰু যদি ভালে থাকে তেতিয়াহ'লেতো ফোনটো ৰিচিভ কৰিব। কিবা হয় কিবা নহয় সেইটো গম নাপাওঁ। আহকচোন এবাৰ কৰি চাওঁ প্ৰেংক ভিডিঅ'টো। তালৈ এবাৰ প্ৰেংক কল ফোনটো মাৰি চাওঁ। ফোনটো ৰিচিভে কৰা নাই, ইমান দেৰিলৈকে চা, কিবা কৰি আছে। হেল্ল' হেল্ল' হেল্ল', কোনে ক'লে বাৰু? মইতো কৰিছোঁ ডিব্ৰুগড়ৰ পৰা। চিনি পাই গ'ল নেকি? চিনি পাই গ'লি? কেনেকৈ চিনি পালি অ'? মই ভাবিলোঁ যে প্ৰেংক কল কৰিম বুলি আকৌ। চিনিয়ে পাই গ'লি মোক। দে নাই, এনেই ভিডিঅ' বনাই আছিলোঁ। এয়া ভিডিঅ'ৰ মুখতে আছোঁ কেমেৰাত। তাকে তোমাক প্ৰেংক কল কৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে প্ৰেংক কল কৰিছিলোঁ তোমালৈ। প্ৰেংক কল কৰোঁতে তাৰপিছত তুমি ধৰাই পেলাই দিলা দেখোন। তাৰপৰা বাকী ভালনে? ভালে। তাৰপৰা খোৱা বোৱা কৰিলে নাই? ঠিক আছে, মই তোমাক অলপ পাছত ফোন কৰিছোঁ হা। চিনিয়ে পাই গ'ল ইমান ধুনীয়াকৈ। ইমান ধুনীয়া মই প্ৰেংক কল কৰিম বুলি ভাবিছিলোঁ। আপোনালোকৰ মাজত এটা জকিং ছিষ্টেমৰ কথা কাম অলপ কৰিম বুলি ভাবিছিলোঁ, কিন্তু সি চিনি পাই গ'ল। এতিয়াতো চিনি পাই গ'লতো কি কৰিম এতিয়া? আপোনালোকৰতো আকৌ এটা ব্লেকলৈ প্ৰেংক কল কৰিতো চাব নোৱাৰোঁ ন। সেইবাবে আজিলৈ ইমানতে ভিডিঅ'টো এৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব, আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই বাই।